আজি মই মানে এতিয়া 4:15 বাজিছে আৰু উৰুকাৰ স্পেচিয়েল বুলি এটা ভেলাঘৰ দেখাবলৈ গৈ আছোঁ। এতিয়া ভেলাঘৰটোনো কি স্পেচিয়েল মানে মৃগাংকই বনাইছে ভেলাঘৰটো মানে হ'ল অসমৰ ইলেক্ট্ৰা ব্ৰ। মোৰ লগত যাব মোৰ ভাগিন উদয়। হাই কৈ দে। অ'কে, আৰু সি মোৰ লগত যাব আৰু লগতে সি মানে মোক যোৱাকালি ৰাতি ক'লে যে মই এটা ভেলাঘৰ বনাইছোঁ আৰু প্ৰতিবাৰে ইউনিক ভেলাঘৰ বনাওঁ। মই কৈছিলোঁ চাওঁ বুলি, নেদেখালে কিন্তু কৈছে নিজে আহিবা বুলি। চ' মই যাবলৈ ওলাইছোঁ আৰু কিনো ভেলাঘৰ বনালে চাওঁ আৰু এইখিনিতে কৈ দিওঁ যে হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল পাখিজ ভ্লগছ। চ' ব'লক আমি একদম ভেলাঘৰটো চাওঁগৈ। চাওক এয়া বনাইছে মৃগাংকয়ে, কি ধুনীয়াকৈ পেপাৰ দি ভেলাঘৰ আৰু বহুত ইউনিক হয়। ভাল লাগিছেনে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু কিনো কম বাৰু, নোকোৱাকৈ নাথাকোঁ। প্ৰথমতে এইবোৰ ডেক'ৰেশ্যন বাকী আছে, কৰি লওক, তাৰপাছত মই আপোনালোকক সকলোবোৰ ভালদৰে দেখাই আছোঁ। আপোনালোকে দেখিছে এইটোৱেই হ'ল সেইটো ভেলাঘৰ যিটো পোহৰটো অহা নাই ৰ'ব। অ'কে, এইটোৱেই হ'ল সেইটো ভেলাঘৰ যিটো বনাইছে মৃগাংক আৰু তাৰ ভাইটিয়ে। চ' বহুত বেছি ইক' ফ্ৰেণ্ডলি মানে ভেলাঘৰটো বহুত বেছি ভাল লাগিছে। ভিতৰত আৰু বেছি ধুনীয়া লাগিছে, মানে কি ক'ম আৰু বহুত বেছি ধুনীয়া হয় মানে ভিতৰৰ যিটো ভিতৰৰ যিটো ষ্টাইল হয় সেইটো একদম পূৰা জাপি টাইপ হয়। আৰু এইডাল আপোনালোকে দেখিছে হয়তো যিটো টপত আছে যিটো সেইটো একো মানে বেম্বো চেম্বো মানে লৈ প'ল বনোৱা নাই, ডাইৰেক্ট মানে কি ৰছী দি বান্ধি একদম গছৰ ওপৰত লগাই দিছে। চ' বহুত মাথা মাৰি বনাইছে বস্তুটো আৰু এনেকুৱা সকলোৱে যাতে ট্ৰাই কৰে, ভাল এনেকুৱা যাতে বনাবলৈ ট্ৰাই কৰে, ভাল ভেলাঘৰ নিউ ইউনিক ষ্টাইলত। মই সেইটোৱেই কামনা কৰিম। ঘৰত গৈ আমি মানে মই দেখাই আছোঁ আপোনালোকক কি আছে, ঠিক আছে ব'লক। চাওক এইবোৰ হ'ল এইটো একদম পূৰা মানে আৰম্ভণিৰ গেট আৰু এনেকৈ সোমাই যাবই লাগে, একদম গুফা টাইপৰ আছে। আৰু এইবোৰ দাদাহঁত ভাইটিহঁত সকলোবোৰ আছে। আজি ইয়াতে পাৰ্টি হ'ব, মই থাকিব নোৱাৰিম কিন্তু যিয়ে নহওক এনজয় কৰিব। আৰু ইয়াতে জুই ধৰিব, দেখিছে আপোনালোকে। এয়া মৃগাংক চিনি পাইছেই, অসমৰ ইলেক্ট্ৰা ব্ৰ। আৰু এইফালে ইয়াৰ নামটো কি আছিল, সৌৰভ মালাকাৰ, মানে বেষ্ট ফ্ৰেণ্ড হয় দুইটাৰে চেনেল আছে। আৰু এয়া জুই ধৰিবলৈ আনিছে। আৰু আপোনালোকে দেখিছে এইটো হ'ল মানে কি ৰুম বুলি ক'ম এতিয়া মই, মেকানিকেল ৰুম, য'ত মানে মই দেখাই আছোঁ ৰ'ব। এইটো সৰুকৈ এটা ৰুম আছে য'ত এনেকৈ গান চান বজাব পাৰিব আৰু চব মানে কাৰেণ্টৰ বস্তু আছে আৰু চাওক। আৰু এইফালে এতিয়া সৌৰভ কোৱা মানে কেনেকুৱা লাগিছে তোমাৰ এক্সপিৰিয়েঞ্চটো? আগৰ পৰা বহুত আছে, বাট ভাল লাগিছে। প্ৰত্যেকবাৰতকৈ মানে ইভলিউশ্যনটো হৈ বহুত ডাঙৰ হৈ গৈছে। আগতে সৰুৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া হৈ বহুত ডাঙৰ হৈ গ'ল, সেইটোৱে ভাল লাগিছে। অ'কে, আৰু এতিয়া মৃগাংক কোৱা কেনেকৈ এইটো আইডিয়া আহিল? আইডিয়াটো মানে এইটো আমি ষ্টাৰ্ট কৰিছিলোঁ মই যেতিয়া ক্লাছ আই থিংক 8ত আছিলোঁ তেতিয়া ষ্টাৰ্ট কৰিছিলোঁ। অলমষ্ট 5 বছৰ। তো 5 বছৰ ধৰি মানে একেবাৰে প্ৰথমবাৰ যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ সৰুকৈ ষ্টাৰ্ট কৰিছিলোঁ, জাষ্ট এক্সাইটমেণ্টটো কম। তাৰপিছত এনেকৈ এইটো প্ৰতি বছৰ কৰি ঘৰৰ পৰা যেতিয়া ছাপোৰ্ট কৰে, এতিয়া এইবছৰটো বহুত ডাঙৰকৈ কৰিলোঁ। তো গোটেই আমাৰ নেইবাৰ্ছখিনি গোটেইখিনি এবাৰ হেল্প কৰিছে। তো আৰু চবতকৈ বেছি মোৰ ভাইটিয়ে কষ্ট কৰিছে, এতিয়াও কৰি আছে। এইজন হ'ল ভাইটি, লাজ কৰে কিন্তু যিয়ে নহওক সি বহুতখিনি কষ্ট কৰিছে বেচেৰা, দেখিছেই খৰি চৰিও আনি আছে এতিয়াও। আৰু হিৰক দা কোৱা এতিয়া তোমাৰ এই পেপাৰ যিটো ভেলাঘৰ কেনেকুৱা লাগিছে? এইটো ভাল লাগিছে, কনচেপ্টটো বহুত ভাল লাগিছে। মোক ঘপককৈ মাতিলেই, তাৰপিছত মই বোলে এবাৰ চাই আহোঁগৈ। তো আহি পেলাই ঘপককৈ দেখি পেলাই মই চখ হৈ গ'লোঁ। মানে এইখিনি টাউনৰ মাজত যে এনেকৈ মানে ভেলাঘৰ এটা হৈছে মানে ভাল লাগিছে। নগৰ চহৰৰ মাজতো মানে আমাৰ পুৰণা যিবিলাক হেৰিটো হেৰাই গৈছে ন আজিকালি, চবেই খ্ৰীষ্টমাছত কিবা এইবিলাকত বেছি গুৰুত্ব দিয়ে, বাট এতিয়া এইটো বস্তু দেখা পাই ভাল লাগিছে। আৰু ইক' ফ্ৰেণ্ডলি হয়, কষ্ট কৰিছে গোটেইকেইটাই, ভাল লাগিছে। আৰু এটা বস্তু মানে তাৰ লগত যোনটোৱে লাগি আছে এনি টাইম, কি আছিলে ইয়াৰ নাম, সৌৰভ, সি বেংগলী ল'ৰা হয় কিন্তু দেই। তো বেংগলী হৈ পেলাই আমাৰ অসমীয়াৰ লগত যিটো আমাৰ ক্ল'জনেছ, সেইটো এটা মেছেজ চাব গ'লে ভাল লাগিছে। অভাৰঅল কনচেপ্টটো গোটেইখিনি, আৰু ভিতৰৰ পৰা চালে গোটেইটোৱে জাপিৰ নিচিনা লাগে। মই দেখাই আছোঁ, এইটো দেখিছে আপোনালোকে পূৰা জাপিৰ নিচিনা। আৰু আপোনালোকে ভাবিব পাৰে এইটো ফুটা কিয় দিছে, মানে যিটো ইয়াৰ পৰা মানে জুই লগাব ন, ধোঁৱাটো ওলাই যাব লাগিব, সেইকাৰণে এইটো ফুটা ৰাখিছে। আৰু
এইফালে এটা ফুটা আছিলে সেইটো ছিগিল বাৰু সেইটো ডোন্ট মাইণ্ড আৰু এটা ভেলাঘৰ বনাই মানে উলিয়াইছে সো বহুত বেছি ভাল লাগিল মৃগাংক তুমি মাতাৰ বাবে আৰু ইমান ধুনীয়া এটা বস্তু দেখা পোৱাৰ বাবে সো কৈ দিয়া লাষ্টত কিবা এটা লাষ্টত এতিয়া কিনো কম সকলোকে আমাৰ লাষ্ট নহয় সৰি কালি মৰ্নিং আকৌ আহিম সো এতিয়া লাষ্ট মানে এতিয়াৰ বাবে কৈ দিয়া আজিৰ বাবে লাষ্ট তো কালি বিহুৰ ৰাতিপুৱা মৰ্নিঙত আমাৰ ভেলাঘৰ দহন হ'ব ভেলাঘৰ জ্বলোৱা হ'ব আৰু তো সেইটোৱে কালি আকৌ আহিবা আকৌ এইখিনি কভাৰ কৰিবা তোমাৰ ব্লগত সো বহুত ভাল লাগিল আৰু লাষ্ট বাৰৰ বাবে এবাৰ পাখিজ ব্লগ ডেট আমাৰ এইটো ভেলাঘৰ যোনটো প্ৰগ্ৰাম ইভেণ্টটো আজি কভাৰ কৰিলে গোটেইখিনি কালিখিনি কভাৰ কৰিব তো ব্লগটো যোনে যোনে চাইছা এতিয়ালৈ তো লাইক এটা কৰি থৈ যাবা এণ্ড চেনেল ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা অ'কে সো এইখিনিতে চেছ নকৰোঁ মই কালিলৈ আকৌ আহিম যিহেতু সো আজিলৈ ইমানতে সামৰিছোঁ সো কালিলৈ আকৌ দেখাই আছোঁ আপোনালোকে দেখিছে এতিয়া ভেলাঘৰটো বিদায় দিবলৈ সময় হ'লহি আৰু ইফালে ভগৱানক কিছুমান পূজা কৰিছে আৰু ইফালে ওচৰৰ মানে নেইবাৰবিলাক আহিছে আৰু সকলোবোৰ ইয়াত উপভোগ কৰিব আৰু কেনেকৈ জ্বলাই দিয়ে আপোনালোকক মই দেখাম আৰু এইবিলাক চাওক আৰু অলপমান পাছতে আমি ভেলাঘৰটো জ্বলাই দিয়া হ'ব বেয়া লাগিব কিন্তু পৰম্পৰা যিহেতু কৰিবই লাগিব হাতখন হেৰি কৰি এয়া হেৰি তাত আকৌ এই ভিতৰত দিয়া যায় হেৰিটোৰ ভিতৰত ভাইটিয়ে প্ৰসাদ দিছে আৰু প্ৰসাদখিনি খাই লওঁ খাই হোৱাৰ পাছতে আমি ভেলাঘৰটো বিদায় দিম চ' ভিডিঅ'টো চাই থাকিব আপোনালোকে দেখিছে এয়া মেজি ঘৰ এতিয়া আমি জ্বলাই দিম পেপাৰ হাউচ মই কৈছোঁৱে আৰু চাওক এইফালে সকলোবোৰ আহিছে আৰু মানুহ আহিবলৈ বাকী আছে যেতিয়া সকলোবোৰ আহিব তেতিয়া আমি মানে চবেই লগ লাগি এই মেজি ঘৰ যিটো জ্বলোৱা হ'ব সেইটো উপভোগ কৰিম চ' ভিডিঅ'টো একদম চাই থাকিব বেয়া লাগিব কিন্তু কি কৰিম উপায় নাই যিহেতু এইটো এটা পৰম্পৰা চাওক আৰম্ভ কৰিলে জ্বলাবলৈ আহক ব'লক মোৰ লগত এয়া চাওক 3 পাক ঘূৰে সেইবাবে ঘূৰি আছে চাওক এয়া এনেদৰে জ্বলাই দিছে খুবেই বেয়া লাগিছে কিন্তু
কৈছোৱে মই ইমান ধুনীয়াকৈ বনায় যিহেতু টাউনত নাৰা পোৱা নাযায় সেইবাবে এনেদৰে পেপাৰেদিয়ে সাজি ওলাইছে যিহেতু পৰম্পৰা হিচাপে বনাইছে এয়া চাওক জ্বলাই জ্বলাই দিছে জাগাই জাগাই আৰু এতিয়া কিছু মিনিটৰ পিছতে গোটেইটো শেষ হৈ যাব অলপ আগতে ধুনীয়াকৈ মানে হৈ আছিল কিন্তু এতিয়া পুৰি শেষ হৈ গ'ল এয়া চাওক সো দেখিলে উৰুকাৰ স্পেচিয়েল বুলিবলৈ এইটোৱে আছিল মোৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব বহুতকৈ কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পালে কৈছোৱে আৰু এটা কথা মনত ৰাখিব যে টাউনৰ মাজত নাৰা পোৱা নাই যদিও এটা ইক' ফ্ৰেণ্ডলি ভেলাঘৰ বনাবলৈ ট্ৰাই কৰিছে সেইবাবেতো এটা লাইক একদম বন্তি হে হয়নে চ' লাইক কৰি দিব আৰু এইখিনি আছিল মোৰ ভিডিঅ'টোত এইখিনিয়ে কৈ ভিডিঅ'টো চেছ কৰোঁ বাই বাই